এটা इतना दूर से तो इसे जेरो पहाड़ों माज भागर अवस्थित गुहा আছে झरना है इसको मैं जूम करके दिखाने के लिए कोशिश करेंगे আমি এতিয়া গৈ আছো চেৰাপুঞ্জিত কি কি আছে চাও এটা শিলঙৰ যে পাহাৰীয়া ৰাস্তাৰ অলপমান ভিউ আপোনালোকক দেখাই দিওঁ তলফালে চক এফালে দ গাত মানে দ খাৱৈ এফালে আছে ওখ পাহাৰ মাজে মাজে আছো আমি আৰু গৈ আছো এনেকৈ দিগন্তদাৰ গাড়ী পুৰা চলাই আছে যেহেতু মই ভিডিঅ' বনাম এতিয়া আপোনালোকৰ কাৰণে শিলঙৰে গধূলি নামি আহে কুঁৱলী লাহিয়ে পাইছোহি ইয়াত দাদাহঁতে লিচি খাওঁ বুলি ক'লে দেখি প্ৰায় লিচি দিলোঁ দুটা নিশ্চয় লিচি খাই যাম মোবাইলতে আহি এনেকুৱা এটা জেগা পাইছোহি ইয়াত বহুত ধুনীয়া চব মানুহ ৱাও কিমান ধুনীয়া বাপৰে বাপ এটা ৱাটাৰফল আছে বুলি গম পাইছোঁ তো ৱাটাৰফলটো চাই লওঁ চাই পেলাই টিকেট কৰা হৈ গ'ল এইটো টিকেট আৰু এতিয়া আমি গৈ আছোঁ ৱাটাৰফল চাবলৈ তো বলক আপোনালোকেও সবিশেষ চাবলৈ পাৰ্কিং কৰি দিয়ক এইখনতে কৰি দিয়ক আমি আহি পাইছোঁ এতিয়া নখালিকি ভিউ পইণ্ট এইটো ভিউ পইণ্ট এটা আছে তো বন্ধুসকলে দেখিছে আপোনালোকে যি ঝৰ্ণা ৱাটাৰফল আছিলে এইটো অকণমান ভিউ আপোনালোকক দেখুৱাই দিছোঁ শ্বিলং মেইন টাউনৰ পৰা 55-60 কিলোমিটাৰ এপ্ৰক্স হ'ব ইয়ালৈকে আপোনালোকে আহিলে চাব পাৰিব কেতিয়াবা গোটেই বস্তুটো এবাৰ ভিউ চাওক ৱাও দেখিছে আপোনালোকে যি ধুনীয়া ৱাটাৰফল এনেকুৱা লাগিছে যেন এইটো ক'ৰবাত চাওকচোন বাৰু ইয়াত খালোঁ পানী পুৰি তো এতিয়া যাওঁ আগলৈ বন্ধুসকল ইয়াত এয়া যি দেখিলোঁ খালোঁ বলো এতিয়া বহুত এটা ৰেড বুল মাৰি দিয়া হৈছে অলপ এনাৰ্জি লাগে তো আপোনালোকে যি দেখিলে জনাব যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভাবি আছোঁ আজি গুৱাহাটী ওলাই দিম বুলি জানো কি হয় এতিয়া যদি আজি গুৱাহাটী ওলাই দিওঁ তেতিয়াহ'লে কাইলৈ ৰাতিলৈ ঘৰ গুচি যাম আৰু এয়া চাব পাৰে যি ইয়াৰ নেচাৰ আছে আহি পালোহি এইটো কিবা গুফা আছে ইয়াত গুফা ক'ত আছে চাবলৈ যাওঁ চাওক এবাৰ ভিউ কেনেকুৱা লাগিছে ইয়াৰ পৰা তললৈ একবাৰ তললৈ চাই দিলে গম পাব ইয়াত লিখা আছে ডেঞ্জাৰ জোন বুলি এইফালে চাব পাৰে ৱাও পুৰা পাহাৰ অনলি পাহাৰ তো বলক আমি এতিয়া গৈ থাকোঁ বহুত ভাগৰো লাগিছে ঘূৰি যি আমাৰ শ্বিলং ট্ৰিপ আছে আজি শ্বিলং ট্ৰিপ সামৰিম বুলি ভাবি আছোঁ যিমানটো পাৰোঁ চাওঁ 4টা বজালৈকে তাৰপিছত আমি নেক্সট আকৌ কেতিয়াবা পাৰিলে আহিম বন্ধুসকলে আমি আহি আছোঁ আপোনালোকে দেখিছে ইয়াৰ পিছফালে চাব পাৰে बहुत मजा व्यू আছে एक्चुअली तो ये व्यू অকমান আপোনালোকক দেখাই দিছো सब पारे तो अभी हम लोग आगे पहुंचे हैं एक गुफा है यहाँ पे मेघालय वहाँ चेरापूंजी का पास में ही है ये तो हम ये देखने के लिए आ रहे हैं तो देखते हैं जाके होता क्या है वैसे भी बहुत दूर है पैदल चल के चुपके से थक गया अभी तक कुछ खाया पिया है नहीं क्योंकि आज संडे है मार्केट लगभग बंद है हमको भी इतना जानकारी है नहीं क्योंकि पहली बार आया हूँ चलिए चलता हूँ फिर आप लोगों को दिखाता हूँ क्या होता क्या है चलिए तब तक आप लोग बने रहे वीडियो के साथ लास्ट तक और देखिए जो नज़र व्हाट्स ब्यूटी ये गुहा न तो पैदल चल के हम थक गए हैं अभी फिर भी हम चल रहे हैं हिम्मत नहीं हारेंगे वो माय गॉड गुफा এটা গুফা আমি দেখিছো তো এটো গুফা ইয়াৰ পৰা বেছি কৰিব নোৱাৰি তো চাইলাম বহুত আছে ইয়াত গুফা
হিষ্ট্ৰীটো গম নাপাওঁ, লেকিন যিমানটো পাৰোঁ ট্ৰাই কৰিম আপোনালোকক দেখাবলৈ। তো চাই থাকক। Oh my god, এইটোৱে নেকি? बोलोग ভিতৰত যাওঁ লগান যাব না अंदर आ सकते हैं यहाँ का कोई वेरी गुड। दोस्तों अभी हम गुफा के अंदर हो चुके हैं। ये है गुफा, तो जिसके लिए हम लोग देखने के लिए आया था इतना दूर से। तो इसको हम अंदर तक जाएंगे, जहाँ तक हो पाएगा हम लोग चलेंगे, क्योंकि सेफ्टी फास्ट है, हम खुद को बचा के चलेंगे। तो देखते हैं, चलिए। बारिश है भाई साहब। বন্ধুসকলে ইয়াত দেখিছে আমি গুফা আহি পালোহি। তো গুফা আমি ভিতৰলৈ সোমাই গৈছোঁ। তো চাব পাৰিছে আপোনালোকে দিগনদা আগে আগে, মই পিছে পিছে, যিহেতু পাহাৰৰ মাজ ভাগত অৱস্থিত গুহা আছে। তো আমি গুহা আছোঁ, বি ছেফলি। তো বলক, যি গুফা আছে, অ' মাই গড, পানীৰ শব্দ, যি পানী আছে ইয়াত, বহুত পানী, বৰষুণ দি থকা নিচিনা লাগিছে। একচুৱেলি চেৰাপুঞ্জীৰ যি ফিলিংছ আছে মই ইয়ালৈ আহি অনুভৱ কৰিব পাৰিছোঁ। ইয়াত লাইট লগাই দিয়া হৈছে দৰ্শনাৰ্থীৰ কাৰণে, আপোনালোকে দেখিছে। তো ব'লক আমি যাব চেষ্টা কৰিম আৰু অলপ আগলৈকে যিমানটো পাৰোঁ। তো এইফালে দেখিছে এয়া গুফা, পাৰে এটা গুফা হয়, মেঘালয়ত আছে। ভেৰি ডেঞ্জাৰাছ, বহুত খাতৰা বুলি ক'ব লাগিব। হ'লেও আমি আহিছোঁ সাহস গোটাই আপোনালোকৰ কাৰণে। তো যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নিশ্চয়কৈ এবাৰ, কিয়নো আপোনাক যদি মৰম চেনেহ দিয়ে তেতিয়াহ'লে মই আগলৈ ভিডিঅ' বনাবলৈ সকাহ পাম অকণমান। তো ভাবি আহিছোঁ, যিহেতু এখন এইটো গোটেই আন্ধাৰ, গতিকে আমি আন্ধাৰত বেছি ৰিস্ক হ'ব নাযাওঁ, গতিকে আমি এফালৰ পৰা যাওঁ। ইয়াত পানী চিৰিকৈ বৈ আছে, চাব পাৰিছে, পানী। অ' মাই গড, এনেকুৱা লাগি আছে যেন ক্ল'ৰিং ট্ৰেঞ্চত ক'ৰবাত ক্ল'ৰিং কৰিব গৈ আছোঁ। এটা পাহাৰ, ভয়ানক পাহাৰ, দিগন্তটা ক'ত থাকিলে নাজানো। তো আমি গৈ থাকিম যিমানটো পাৰোঁ। ইয়াত কিন্তু বহুত ডেঞ্জাৰ হয় একচুৱেলি এইটো। তো ব'লক শেষলৈকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল দেখিছে আমি আহি পালোহি ইয়াত গুফাৰ ভিতৰত। বহুত দূৰ সোমাই আহিলোঁ, আৰু আগলৈ যাব চেষ্টা কৰিম। কিন্তু এইটো বহুত ডেঞ্জাৰ নিচিনা ফিল হৈছে, এটা ভয় নিচিনা ভাৱ আহিছে মনলৈ। যদিও আমি আগলৈ যাম আৰু আপোনালোকক দেখাম, বহুত আগে তকহে ইয়াৰ পৰা আগলৈ আৰু আছে। চাওক পাহাৰৰ ভিতৰত থকা এটা সাংঘাতিক গুফা। তো ভাগৰে যুগৰে আহি আছোঁ, এতিয়া আমি যাওঁ আৰু আগলৈ। তো ব'লক, মাইগত বহুত ভিতৰলৈ সোমাই আহিলোঁ, যিহেতু পচলিহঁতক ৰখাই থৈ আহিছোঁ। আৰু আগত মানুহ থকা নিচিনা ফিল হৈছে, আমি দেখিছোঁ। গুফা হয় এইটো। ব'লক আৰু আগলৈ যাম। তলত শিলগুটি দেখিছে, তলত শিলগুটি, ওপৰত শিলগুটি, মানে ইয়াৰ ওপৰত এটা বৃহৎ পাহাৰ আছে। বন্ধুসকল ইয়াৰ ভিতৰত ওপৰত এটা বৃহৎ পাহাৰৰ ভিতৰৰ গুফা হয় এইটো। আমি বহুত দূৰ আহিলোঁ এতিয়া। আহি আমি ইয়াৰ পৰা আগলৈকে যাব, হয়তো আৰু নগ'লে বেছি ভাল হ'ব বুলি ভাবিছোঁ। বহুত ডেঞ্জাৰ, ভয় লগা কথা। এতিয়া আমি আছোঁ ইয়াৰ গুফাৰ ভিতৰত। গতিকে বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আমি আছোঁ এতিয়া মেঘালয়ৰ যি শ্বিলং আহিছিলোঁ, শ্বিলঙত আহোঁতে এতিয়া চেৰাপুঞ্জী পালোহি। চেৰাপুঞ্জীত এয়া আপোনালোকক গুফা দেখুৱালোঁ। যোনসকলে দেখিছে তেখেতলোকেতো বহুত ভালকৈ বুজি পাইছে এইটো কিমান ভিতৰত আছে, আৰু কেমেৰাই কিমান দূৰ কভাৰ কৰিছে মই ধৰিব পৰা নাই। কিন্তু মই নিজে যিটো আহিছোঁ, তো মোৰ ফিলিংছ আপোনালোকে বুজিব চেষ্টা কৰিব।
আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বলক বেছি সময় ভিডিঅ' আমি ইয়াত বনাই থাকিবলৈ অসুবিধা পাইছোঁ কাৰণ আমি শেষ প্ৰাণী হয়তো ইয়াৰ একেবাৰে লাষ্টলৈকে অহা दोस्तों आपने देखा जो मैंने गुफा के अंदर गया था तो इसी रास्ते से गया था अंदर के लिए तो अभी हम बाहर निकल चुके हैं कोई अगर पहले आया होगा तो आप लोग कमेंट में श्योर बताइएगा अगर किसी ने नहीं आया होगा तो आने का दिल है तो मोस्ट वेलकम आ सकते हैं देख सकते हैं लेकिन थोड़ा हिम्मत जुटा के आइए अंदर थोड़ा सा रिक्स जैसा फील होता है तो चलिए आगे बढ़ते हैं फिर हम लोग तो बाहर आ गया अब खतरे से बाहर ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবা আগতে আহিছে তেতিয়া কমেণ্ট বক্সত জনাব যদি কোনোবা আহিব বিচাৰিছে তেতিয়াহ'লে জনাব মই ডিটেইলছ কৈ দিম আৰু এতিয়া আমি আহোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ দেন বাই বাই এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাম এতিয়া আহিছোঁ বাই